হাই হাই এয়া কি হয় এইটো হেৰি সৰিয়হ বান্ধিবৰ কাৰণে আমি ৰছী এতিয়া লৈ আনিছোঁ মিউজিকটো লগাই ল'বি আৰু হা লাগি থাক মানে পাতো লাগি মাৰাব আৰু ঐ কি খাইছা ভাত অলপ খাইছো অঁ কি চব্জি আলু তাৰপিছত এইটো কিন্তু মূলা লাচৰ ধুনীয়া ৰাতিপুৱাৰ পইতা ভাত মুংগাবি নেই এইয়া ড্ৰাইভাৰ নোহোৱাকৈ ট্ৰেক্টৰখন চলিছে নিশ্চয় কিবা ভূত চুত আছে চাগে চাব পাৰে ইয়াত চকা ঘূৰি আছে পকা পকা বগৰী ৰাম এটা খাই চোৱাচোন কেনেকুৱা আছে ৱাও তিতা আছে না মিঠা গুনিয়াৰ গিলা মাংগম পতুগি পাবং পেৰেতি পাবং দগাং লাগাপা oi nom yalama kakumiyat pabong oi nom panam lagang এয়া হৈছে বিজুলী তার হয় সোলার সিস্টেম আছে সোলাৰৰ দ্বাৰা চলোৱা হয় এইটো একচুৱেলি বনৰীয়া জীৱ জন্তুৰ কাৰণে গৰু ম'হৰ কাৰণে হাতীৰ কাৰণে যাতে খেতিডৰাৰ ভিতৰত সোমাই আহি অনিষ্ট কৰিব নোৱাৰে সেইবাবে এই তাঁৰবিলাক লগোৱা হৈছে ইয়াত জেওৰা চেওৰা দিবলৈ দৰকাৰ নাই আৰু বগৰী কাঁইট চাঁইট ঢেৰ আছে এইবিলাক জেং চেংবিলাক দি থোৱা হয় সেইবাবে খেতি ইয়াত বহুতেই ভাল হয় মানে আৰু সৰিয়হবোৰ এনেকৈ মুঠা মুঠাকৈ বান্ধি থোৱা হয় মানে Oh yeah. Oh hello. Hi. Hello guys, welcome back to my YouTube channel জীৱনৰ সুবাস বিচাৰি বৰ্তমান আমি আজি উপস্থিত আছো ধনাই চাপৰিত মানে আমি সৰিয়হৰ খেতি কৰিছিলোঁ চাব পাৰে আৰু এই সৰিয়হৰ খেতিবোৰ আমি চপাবলৈ আহিলোঁ আমাৰ বন্ধু আমি সকলো একে লগৰে হয় তো আমি সকলোৱে মিলি খেতিডৰা কৰিছিলোঁ আৰু আজি সকলোৱে মিলি চপাবলৈ আহিছোঁ চ' ৰাম হয় বৰ্তমান আমি এতিয়া খেতিডৰা কেনেকুৱা হৈছে ৰাইজক জনাই দিয়কচোন সৰিয়হৰ খেতি খুবেই ভাল হৈছে ধুনীয়া হৈছে আমাৰ বন্ধুৰ খেতি হয় আমি সহায় কৰিব আহিছোঁ আমি এতিয়া কালি পৰহিমান এইবিলাক চব বান্ধি থৈছোঁ বৰ্তমান এতিয়া আকৌ বান্ধিবলৈ আছে এই তলত পৰি থকাবিলাক উঠাই কিনি আমি বান্ধিম এতিয়া আচ্ছা তাৰপিছত কাইলৈ মানে মেচিনত দি সৰিয়হ উলিয়াব লাগিব হয় সেয়ে তাকে গাইছ আপোনালোকক দেখুৱাবলৈ অলপ চেষ্টা কৰিছোঁ মানে আমি সকলোৱে মিলি এই খেতিডৰা কৰিছিলোঁ গতিকে খেতিডৰা কৰোঁতে আমি দেখুৱাব নোৱাৰিলোঁ আৰু এতিয়া তোলাৰ সময়ত দেখুৱাইছোঁ সৰিয়হবোৰ কেনেকুৱা হৈছে ৰাম আগতকৈ ভাল হৈছে নাই সৰিয়হবোৰ আগতকৈ গুটি ওলাবনে ভাল আগতকৈ বহু গুণে ভাল ওলাইছে যোৱা বছৰ ইমান ভাল নাছিলে এতিয়া গুটিবিলাক দেখুৱাই এইবিলাক ধুনীয়া ডাঙৰ গুটি গুটিবিলাক গুটটো ভাল হ'লে যেনিবা গুটিটো ওলায় আচ্ছা
ভাল হয় আৰু বন্ধাৰ নিয়মটো প্ৰণালীটো অলপ জনাই দিয়া। প্ৰণালীটো এনেকুৱা হয়, এইটো ৰছী আছে, তাৰপিছত ইলুটি শিলুটি কৰি কিনি বান্ধিব লাগে আৰু। আচ্ছা, তো বান্ধোতে দেখাব পাৰিম, এতিয়া বান্ধি থোৱাটো এতিয়া দেখুৱাব নোৱাৰি। আচ্ছা আচ্ছা, আচ্ছা যেতিয়া বান্ধিব তেতিয়া আপোনালোকক মই দেখুৱাম। এতিয়া আমি ৰছী উলিয়াব ধৰিছোঁৱে, বান্ধিমেই আৰু। অঁ, তাৰপৰা ৰাম কেনে? এই ভালেই আৰু। খেতিডৰা যোৱা বছৰতকৈ কেনেকুৱা হৈছে কমেণ্ট কৰা। এতিয়া যোৱা বছৰতকৈ অলপমান ভালে, অলপে নহয় আৰু বহুত গুণে ভাল হৈছে। আচ্ছা। কাৰণ আগতে ইমানটো ভাল হোৱাই নাই, দেখাই নাই আৰু ইমান ভাল। আজি এইবাৰ আমি দেখিছোঁ যে চবেই খেতি কৰাৰ দ্বাৰা অলপমান ভাল হৈছে। অলপে নহয় আৰু বহুত যথেষ্টখিনিয়ে ভাল হৈছে। এতিয়া আকৌ আমি চপাওঁতে আকৌ হাল চাল বাওঁতে অলপমান আমাৰ খৰচটো থাকে, খৰচটো থাকিলেও কি কৰিম আৰু, কৰিবলগীয়া হয়ে, প্ৰতি বছৰেই কৰোঁ আমি। আকৌ এতিয়া মানে কৰা ফলটো পাইছোঁ আৰু। হয়, মূল্যটো ধৰা এয়া হৈছে ৰছী। ৰছীও বম ডাঙৰ বান্দোল হয়। এই ৰছীটো আকৌ কিহৰ ৰছী হয়? এই ৰছীটো কিহৰ ৰছী হয়? গছৰ ছাল হয়। হয়, কাঞ্চন গছৰ বাকলি। ফল পদুম আমিবিলাক কাঞ্চন বুলি কওঁ আৰু। একদম একমুঠা এইটো উলিওৱাৰ প্ৰচেছটো বেলেগ থাকে। ত' গাইজ এয়াই আৰু এতিয়া বান্ধিবলৈ আৰম্ভ কৰিম মই। এয়া বক্স আনিছোঁ লগতে, গান শুনি শুনি আৰু বিন্দাছ, কোনো টেনশ্যন নাই। কেনেকৈ বান্ধে মই জাষ্ট অলপ নিয়মটো দেখুৱাই আছোঁ। এইরকম Sok sokap dia na, tolo tupu tu pala na maligon. লগতে কি লৈ আনিছো আমি ইয়াত আপং কোনে কোনে খাবিয়া খাও যদি খাই ল Gol 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 ana gol keeper da sokabla mal gol. Ajo dokama nambu inu pangelu paksumap gol. Hai. Hai hai. Oh, jamin baiti. Oh. Jamin mal dun song. Oh buka. Ngokabab WhatsApp la bilekte. Mari to. Hai. Ọৰুণাচলীনে আপং Tiba sudah tuyoka. tupaga Gola datu gola sepak tiba tuyoka.
আলু ওলাইছেনে বাৰু? আলু ওলাইছে, কম পৰিমাণে ওলাইছে। খেতি ভাল হোৱা নাই নি এইবছৰ? এইবছৰ ভাল নহ'ল, সাৰটো কম হ'ল। ৰাম এয়া হৈছে আমাৰ টেণ্ট হাউচ। টেণ্ট হাউচত এতিয়া আমি ভাত খাম। এইফালে আছে ৰঙালাওৰ খেতি, এইফালে আছে সৰিয়হৰ খেতি, আৰু ইয়াতে আমাৰ ৰাইজে খানা পিনা আৰম্ভ কৰিছে। ৰাম ৰাম। এই ভাত লৈছো, আলু ভাজি, এতিয়া একদম মাছ ফ্ৰাই, একদম কাৱৈ মাছৰ ফ্ৰাই, একদম মজা মজা। আৰু এইফালে আছিলে এইটো হৈছে বেটেৰী, এইটোৰ দ্বাৰাহে মানে কাৰেণ্টটো চলে, মানে চলাৰ আছে, চলাৰ চিষ্টেম। গাইছ, এয়াই হৈছে জীৱনৰ সুবাস, এয়াই ফূৰ্তি, এয়াই সুখ, এয়াই আনন্দ। আনন্দ সুখ বুলিবলৈ আৰু আমি বেলেগ জেগাত বিচাৰিবলৈ গ'লেও হয়তো নাপাব পাৰোঁ, কিনিবলৈ হ'লে আমি নাপাবও পাৰোঁ। এয়াই আমাৰ জীৱনৰ সুবাস। থেংক ইউ ছ' মাছ।